নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাবিলোঁ আজি ঘৰৰ ভিডিঅ'কে দিওঁ, কাৰণ কিমাননো আৰু নাচ গানৰ ভিডিঅ' দি থাকিম। আজি ভাবিলোঁ ঘৰৰ ভিডিঅ' অকণমানকৈ দিওঁ। এতিয়া যাওঁ আমাৰ বাৰীখনৰ ওচৰলৈ। ইয়াত দেখিছেনে, এতিয়া বাৰু বিশেষ নাই, কেইদিনমানৰ পিছতকৈ ভৰি পৰিব। মই নকৰোঁ বাৰু, খেতি দাদাই কৰে, খুব ধুনীয়াকৈ খেতি কৰি থয়। আৰু ইয়াত দেখিছেনে, বাবু গৈছে এতিয়া মধুৰিআমৰ গছৰ তললৈ। সি একেবাৰে বাৰী চাৰী লৈ গৈছে পাৰিম বুলি। আৰু ওচৰতে দেখিলোঁ এয়া পুদিনা কেইডালমান ছিঙি লওঁ, ধুনীয়াকৈ যিহেতু গজি আছে। আৰু ভাবিলোঁ ইয়াৰে আজি অকণমান চাটনি বনাম, আৰু কেনেকুৱা চাটনি বনাওঁ আপোনালোককো দেখুৱাম, গতিকে চাই থাকিব। আৰু এয়া মধুৰিআম লাগিছে, নতুন গছ, আৰু লাগিছে যদিও বৰ মিঠা এটা নাই বাৰু খাবলৈ, কাৰণ বৰষুণো দি আছে, সেইবাবেও হ'ব পাৰে। আৰু এয়া দেখিছেনে, পকি পকি তলত পৰি গৈছে। আৰু এয়া জলকীয়া দুটামান ছিঙি লওঁ। জলকীয়াখিনিও ভাল হোৱা নাই, হয়তো বৰষুণৰ কাৰণেই ভাল হোৱা নাই, তথাপিতো ছিঙি লওঁ দুটামান। আৰু এয়া মধুৰিআম খাইছোঁ, ধুনীয়া বাৰু মধুৰিআমটো খাবলৈ। এতিয়া বাবুৱে দেখিছেনে, এনেকৈ নাখায়, কিন্তু এতিয়া আপোনালোকক দেখুৱাই এনেকৈ খাইছে। আমাৰ বাবুৱে আজিকালি কাম কৰিবলৈও শিকিছে, মোক অকণমান হেল্প কৰি দিয়ে। আৰু এয়া চাটনিটোৰ কাৰণে ৰেডি কৰিছোঁ, পুদিনাকেইডাল দিলোঁ, আৰু এতিয়া অলপমান তেতেলী তিয়াই থৈছিলোঁ, তেতেলীখিনি এনেকৈ দি দিছোঁ। আৰু ইয়াতে দিম এতিয়া জলকীয়া, গোটেইকেইটা জলকীয়া দি দিছোঁ, কাৰণ বিশেষ জ্বলা নহ'ব চাগে, দেখাত লাগিছে। আৰু অকণমান আদা নহৰু দি দিছোঁ। আৰু এতিয়া অকণমান নিমখ দি দিছোঁ। দেখাত বহুত যেন লাগিছে যদিও বস্তুখিনি যিহেতু কমি যাব, সেইবাবে নিমখটো অকণ কমাই দিছোঁ। আৰু ইয়াত এতিয়া মই চেনি দি দিম, 2-1.5 চামুচমান চেনি দি দিম। খুব ধুনীয়া লাগে খাই, টেঙা মিঠা জ্বলা গোটেইকেইটা হৈ যায় যে, খুব ভাল লাগে খাই। মই কিন্তু বহুত বেছি ভাল পাওঁ খাই। আৰু এনেকৈ কোনে কোনে খাই জনাবচোন। আৰু এয়া মানুহজনে আনিলে মাছ, কিন্তু মাছৰ ৰেচিপিটো আপোনালোকক নেদেখুৱাওঁ, কাৰণ যিহেতু মাছৰ লগতে আনিছে লাও, সেইটো লাও লগতে বনাব লাগিব। আৰু এয়া মই ভাত বনাই আছোঁ, ইফালে বাবুৱে খেলি আছে, ওপৰত ককায়েক আছে, তলত ই আছে, গোটেইখন খেচি মেচি কৰি। স্কুল আচলতে খোলা নাই, সেইবাবে ঘৰতে আছে যিহেতু পূৰা খেচি থাকে। আৰু কিন্তু সন্ধিয়া সময়ত সি আকৌ মোক হেল্প কৰি থাকে। আৰু এয়া মোৰ চাটনি ৰেডি হৈ গ'ল, আৰু খুব ধুনীয়া লাগে খাই, আপোনালোকে খাই চাবচোন।